আমি আহি পালো অনুৰাধা 2.0 চাবলৈ আৰু হিউজ ক্ৰাউড পুৰা এক্সাইটেড 9টা বজাত আহিছে মানুহ 9টা বজাত আহি পাইছে বিকাশ আছে ভূখণ্ডাৰ আৰু ৰাতি ভূখণ্ডাৰ মানে ফিল্মৰ কাৰণে আমি এঘণ্টা টোপনি মাৰিছো ইমান এক্সাইটেড আমাৰ আছাম টেক ইনফো আহি পাইছে মজিবুৰ দা আছে ইয়াত আমি টিকট ল'লোঁ আৰু টিকটৰ লগতে এখনকৈ 3D চশমা দিছে ফ্ৰী নহয় যাওঁতে দি যাব লাগিব ত' আপোনালোকে যদি 3D চিনেমা চাবলৈ আহে তেতিয়াহ'লে এখনকৈ চশমা ফ্ৰী পাব এই চিনেমাখন চাবলৈ 2.0 ভূখণ্ডাক ট্ৰেন্স দিব লাগিব যে আমাৰ সকলোৰে কাৰণে টিকেট বুক কৰি ৰাখিছে 15টা টিকেট বুক কৰি ৰাখিছে গতিকে ভূখণ্ডাক মোৰ তৰফৰ পৰা বহুত থেংকছ ৱেলকাম আমি ফিল্মখন চাই আহি আপোনালোকক জনাই আছোঁ আৰু এনেকুৱা এখন ইণ্ডিয়ান প্ৰাউড ফিল্ম 550 কোটি বাজেট আৰু হলিউড ফিল্মক টক্কৰ দিব চ' সকলোৱে আহিব লাগে চাব লাগে এখন সুন্দৰ ইণ্ডিয়াৰ পৰা এখন ট্ৰাই কৰিছে চ' সকলোৱে ছাপোৰ্ট কৰিব লাগে আৰু ফিল্মখন নিশ্চয় ভাল হ'ব কেনেকুৱা লাগে আমি ফিল্মখন চাই আহি নিশ্চয় ক'ম এতিয়াতো আপোনালোকে আপোনাৰ এক্সাইটমেণ্ট দেখিছে কিমান লখিমপুৰৰ পৰা আহিছে লাচিত এক্সপ্ৰেছত আহিছে লাচিত এক্সপ্ৰেছৰ পৰা আহিছোঁ আৰু ইয়াত আছে বাইদেউ ক'ৰ পৰা ননমাটিৰ পৰা চাওক বাইদেউ কিমান এক্সাইটমেণ্ট পুৰা এক্সাইটেড হৈ আছে চাব আৰু চাই পেলাই ৰিয়েকশ্যনটো দি যাব মুভিখন চাই ওলালোঁ এতিয়া ভূখণ্ডাই তেওঁৰ ৰিয়েকশ্যন জনাব মুভিখন চাই কেনে পালে ভূখণ্ডা কম আৰু ক'ব ভাষা নাই আউটষ্টেণ্ডিং এক্সট্ৰা অৰ্ডিনেৰী ব্লকবাষ্টাৰ ফিল্ম এনেকুৱা ফিল্ম ইণ্ডিয়াত বনাইছে প্ৰাউড কৰিব লাগে আমি আৰু এনেকুৱা এটা 3D এফেক্ট দিছে কোনো হলিউডৰ ফিল্মত চাই কম নহয় তাতকৈ বেছি বুলি ক'ব পাৰি বহুত হলিউডৰ আপুনি কি ক'ব এইখন চিনেমাই হলিউডক টক্কৰ দিব পাৰিব নেকি নহয় আৰু সমান লেভেল আৰু কিছুমান সমান লেভেলৰ ওপৰত গুচি গৈছে যিটো দিছে নহ'লে সকলোৱে ছাপোৰ্ট কৰিব লাগে পূৰা ৰিয়েল লাগিছে VFX অভিনয় হওক সকলোখিনি পাৰফেক্ট ইটছ এ ব্লকবাষ্টাৰ চিনেমাৰ কিছুমান হলিউড চিনেমাৰ ওপৰত গুচি গৈছে এইখন চিনেমা যিটো টেকন'লজি যিটো এক্টিং যিটো ডাইৰেকশ্যন আৰু নাম শংকৰক ক্ৰেডিট পোৱা দিব লাগিব শংকৰ ডাইৰেক্টৰ শংকৰে ইমান ধুনীয়া ডাইৰেকশ্যন কৰিছে ইমান হিউজ স্কেলত বনাইছে ফিল্মখন চ' ইটছ এ ব্লকবাষ্টাৰ সকলোৱে চাব লাগে এবাৰ হ'লেও চাওক 3Dত চাব কিন্তু 2Dত চালে বেছি এফেক্ট নাপাব 3Dত চাব সকলোৱে 3Dত চালে বেছি ভাল লাগিব আৰু চাওক মোবাইল এইবিলাক উৰি আহি এনেকুৱা লাগে যেন চকুত পৰি যাব পুৰা চকুত গুলি আহি যেন লাগিলে আৰু লাষ্ট আধা ঘণ্টাটো কি একশ্যন আৰু লাষ্ট আধা ঘণ্টা আউটষ্টেণ্ডিং আৰু চিত্তি আৰু নীলাৰ ৰোমান্টিক চিনটোৰ বিষয়ে কি ক'ব আউটষ্টেণ্ডিং আৰু ৰোমান্টিক বেছি ফিল্মখনত বেছি নাই কিন্তু এটা ইম'শ্যন আছে খুব বহুত ইম'শ্যন আছে মেছেজ আছে আমাৰ চৰাই চিৰিকটিবিলাক মোবাইল তাৰ পৰা কিমান প্ৰভাৱিত হ'ব পাৰে তাৰ ওপৰত এটা মেছেজ আছে সেইটো বহুত ডাঙৰ মেছেজ ভৱিষ্যতৰ কাৰণে সকলোৱে সেইটো মেছেজ চাব লাগিব আৰু এই চিনেমাখনত অক্ষয় কুমাৰৰ এক্টিং অক্ষয় কুমাৰটো ক'বই নালাগে আউটষ্টেণ্ডিং অক্ষয় কুমাৰৰ ৰিয়েল লুকত বহুত কম আছিলে বেলেগ লুকত চৰাই হৈ আহে বেলেগ লুকত আছে আপোনালোকে চাওক চালে সম্পূৰ্ণ ছাৰপ্ৰাইজ হ'ব অক্ষয় কুমাৰে যে ছাৰপ্ৰাইজ পেকেজ সম্পূৰ্ণ ফুল্লি ছাৰপ্ৰাইজ আপোনালোকে দেখি তেওঁ লুকটো দেখে ছাৰপ্ৰাইজ হ'ব মই নকওঁ তেওঁ যিটো লুকটো দেখিলে ছাৰপ্ৰাইজ হৈ যাব চুপাৰ ডুপাৰ হিট দাদা আপুনি চিনেমাখন চালে কেনেকুৱা লাগিছে ভাল লাগিছে চাই চিনেমাৰ যিখিনি কাষ্টিং আৰু যিটো মেছেজ দিছে চৰাই বচাবৰ কাৰণে সেইটো বহুত ভাল হৈছে আৰু যিটো VFXৰ কাপ এইটো আল্টিমেট বঢ়িয়া একদম ফাৰ্ষ্ট ক্লাছ 3D এনেকুৱা মই হলিউডৰ চিনেমা চোৱা নাছিলোঁ এনেকুৱা 3D মুভি বহুত ভাল লাগিছে ফাৰ্ষ্ট ক্লাছ 3D একদম এখন চিনেমা চাবলৈ আপুনি দৰ্শকসকলক ৰিকমেণ্ড কৰিব নেকি কৰোঁ মই 100% ৰিকমেণ্ড কৰোঁ বহুত ভাল চিনেমা হয় বহুত ভাল মেছেজ আছে আপোনালোকে চাব পাৰে চিনেমাখন কম যে ফিল্মখন চাওক এবাৰ মানে আমাৰ হলিউড মুভিত যে ইণ্ডিয়ান মুভি কেনেকুৱা টক্কৰ দি আছে এতিয়া সেইটো মই ক'ব বিচাৰিম আৰু চিনেমাখনক তুমি 10 ষ্টাৰত কিমান দিবা 10 ষ্টাৰত মই 20 ষ্টাৰ দিম চিনেমাখনত আপুনি 10 ষ্টাৰৰ ভিতৰত কিমান ষ্টাৰ দিব 10 ষ্টাৰৰ ভিতৰত 9 দিব আৰু চিনেমাখন চাই আপুনি কেনেকুৱা পালে খুব ভাল লাগিলে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'খন চাবলৈ আহিছোঁ বহুত দিনৰ পৰা মানে বাট চাই আছিলোঁ যে 2.0 কেতিয়া ৰিলিজ হয় আৰু যে ৰিলিজ হ'ল সেইকাৰণে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'ৰ অৰ্ডাৰ আহি গ'ল হয় ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাই আপুনি কেনে পালে যে ৰজনীকান্তৰ এক্সন আৰু অক্ষয় কুমাৰৰ এক্সনৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব আমাৰ দৰ্শকসকলক দুইজন বলিউডৰ এজন লেজেণ্ড তামিলৰ লেজেণ্ড দুইজন লগ খাইছে গতিকে খুব বেছি ভাল হৈছে আপোনালোকে চাওক আৰু যোনটো মেছেজ দিছে ছ'চিয়েল মেছেজ খুব ধুনীয়া মেছেজ এটা দিছে আৰু যোনটো VFXৰ মেজিক সেইটো চাব লাগে মানে মেজিক আপোনালোকে মানে হলৰ ভিতৰত মানে চিনেমা চোৱা যেন লাগে মেজিক চাই থকা যেন লাগিব খুব ধুনীয়া চিনেমাখন চাই তুমি কেনে পালা তোমাৰ ৰিয়েকশ্যন কেনে মানে ৰিয়েকশ্যন অ'চাম ফেণ্টাষ্টিক আৰু কি ক'ম মানে 10 on 10 জাষ্ট মানে এটা মেছেজ দিছে খুব ধুনীয়া এটা মেছেজ দিছে যে আমি টেকন'লজি কেনেকৈ অপপ্ৰয়োগ কৰি পেলাই মানে জীৱ জন্তুক বা ইয়াত বিশেষকৈ চৰাই চিৰিকটিৰ বিষয়ে দেখাইছে যে কেনেকৈ হাৰ্ম কৰি আছে মোবাইল ফোনৰ ৰেডিয়েশ্যনবোৰে চ' সেইটো এটা ভাল মেছেজ এটা দিছে যে আমি
এইবিলাক অলপ কমকৈ ইউজ কৰিব লাগে বা ৰেডিয়েশ্যনবোৰ অলপ কম হ'ব লাগে যাতে বেলেগ জীৱ জন্তুক আমি হাৰ্ম নকৰোঁ আমাৰ নিজৰ স্বাৰ্থ পূৰা কৰিবৰ কাৰণে যাতে বেলেগ জীৱ জন্তুক যাতে হাৰ্ম কৰি পেলাই নকৰোঁ যাতে হয় চ' লগতে ফুলটো এণ্টাৰটেইন হৈছোঁ কাৰণ যিমান ধুনীয়াকৈ VFX ইউজ কৰিছে হলিউড একদম মানে এক্সট্ৰিম লেভেল হলিউডৰ নিচিনা লাগি আছে আৰু মোৰ বোধেৰে এনেকুৱা হৈছে চিনেমাখন যে হলিউডৰ চিনেমাক মানে পিছ পেলাই দিব এই চিনেমাখন পেলাই দিব তেনেকুৱা নিশ্চয় এই চিনেমাটো সকলোৱে চাব লাগে আৰু বিশেষকৈ 3Dত চাব আপোনালোকে তেতিয়া ভালকৈ এণ্টাৰটেইন হ'ব কাৰণ এই মুভিটো টিভিত চাবলগীয়া মুভি নহয় হয় চাব পাৰে বাট 3Dত চালে বেছিকৈ উপভোগ কৰিব ধন্যবাদ এইখিনি আছিলে